নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ এই কথা চেনেলটি সাবস্ক্ৰাইব কৰক আৰু প্ৰত্যেকটো অনুষ্ঠান ৰিলিজ কৰাৰ লগে লগে আপোনালোকে উপভোগ কৰক। গল্পৰ শিৰোনাম প্ৰয়োজন। গল্পকাৰ প্ৰশান্ত কটকী। গল্প পাঠ কৰিছোঁ মই বৰ্ণালী পূজাৰীয়ে। পলাশ আৰু অৰুন্ধতী দুয়োৰে আজি প্ৰথম চিনাকি। তাকো অৰুন্ধতীহঁতৰ ঘৰখনৰ এই এটা আছতীয়া কোঠাত, যিটো কোঠাৰ পৰা ড্ৰয়িং ৰুমটো দেখি, কিন্তু ড্ৰয়িং ৰুমটোৰ পৰা এইটো কোঠাৰ ভিতৰখন নেদেখি। এনে এটা কোঠাত বহি পলাশে আজি এজনী ছোৱালীক যিমানখিনি কথা সুধিবলৈ মন থাকে সিমানখিনি কথাই সি সুধিব পাৰে। ছোৱালী চাবলৈ অহা মানুহ হিচাপে তাৰ সেই স্বাধীনতা আজি আছে। কিন্তু সি প্ৰথমটো কথাতে মাৰিল উজুতি। অৰুন্ধতীক পেলাই দিলে মহা সমস্যাত। অৰুন্ধতীয়ে ভাবি পাৰ নোপোৱা হৈছে পলাশক তাই অতীতৰ কোনখিনি কথা ক'ব বা কোনখিনি নক'ব। তাই কলেজীয়া জীৱনত বহুত ল'ৰাকে লগ পাইছিল, সেইটো সঁচা কথা। বহুতৰ লগত চুপতিও কৰিছিল, বহুতৰ লগত হাঁহি ধেমালিও কৰিছিল। বিশেষকৈ তপন, সৌৰভ, জয়ন্ত আৰু সেই যে তপা চাপৰ অঘাইটং নিতাই নে নিমাই, সেইটোৱে এবাৰ যিহে কৰিলে, তাৰ লগৰকেইটাৰ আগত কথাৰ ফিট মাৰি ক'লে তাৰ হেনো হাত বৰ চিধা। তাকে প্ৰমাণ কৰি দেখুৱাবলৈ কলেজৰ টুৰ্ণামেণ্টৰ খেল চাই থাকোঁতে কাগজৰ উৰাজাহাজ এখন বনাই লগৰ কেইটা কাণে কাণে তাৰ টাৰ্গেটৰ কথা প্ৰথমতে ক'লে। আৰু তাৰ কথা মতে সি উৰাই দিয়া কাগজৰ জাহাজখন উৰি গৈ অৰুন্ধতীৰ য'ত খুন্দা মাৰিব বুলি কথা দিছিল তাতেই খুন্দাটো মাৰিলগৈ। সেই সময়ত অৰুন্ধতী খঙত ৰঙা চিঙা পৰিল। অৱশেষত তাই একো গম নোপোৱাৰ দৰে আনৰ হাঁহিৰ লগত নিজৰ হাঁহিটো মিলাই দিছিল। হ'লেও কলেজ এৰালৈকে তাইৰ লগৰবোৰে ধেমালিতে সুবিধা পালে সোধে, ঐ নিতাই খবৰ কি? এতিয়া সেইজনী অৰুন্ধতীকে সম্পূৰ্ণ ঘৰুৱা নীতি নিয়মত ছোৱালী চাবলৈ অহা পলাশে আছুতীয়া কোঠাত আৰম্ভ কৰিছিল সেই ধৰণৰ প্ৰশ্নই। আগতে তুমি কাৰোবাক মানে বুজিছাতো? অৰুন্ধতীক লগৰ দুজনী মানে কৈয়ে থৈছিল বোলে ছোৱালী চাবলৈ অহা ল'ৰাবোৰে এই প্ৰশ্নটোকে প্ৰায়ে সোধে। ভূগোলৰ প্ৰশ্নত ভাৰতৰ মানচিত্ৰ অঁকাৰ দৰে কমন কুৱেশ্যন। কথাটো শুনি তাই মনে মনে হাঁহি উঠিল। নতুনত্ব নথকা প্ৰশ্নটো শুনি অৰুন্ধতীৰ প্ৰথমে ভাল লগা নাছিল, কিন্তু গতানুগতিক প্ৰশ্ন এটা কৰাত তাক সেই হিচাপত সৰল মনৰ ল'ৰা যেনেই লাগিল। মাথো তাই আগতে জনা সেই প্ৰশ্নটোৰ উত্তৰ প্ৰথম বহাগৰ পৰা আজি 18 বহাগলৈকে এই 18টা দিনতো ঠিক কৰি থ'ব নোৱাৰিলে। তাই এইটোও মিছা ক'বলৈ মন কৰা নাই যে তাই জীৱনত কোনো পুৰুষ দেখা নাই, এয়াই প্ৰথম। তাতোতকৈ ডাঙৰ কথাটো হ'ল তাই এণ্ড্ৰইড মোবাইলটো কিনাৰ পাছত, ফেচবুক একাউণ্টটো খোলাৰ পাছতেই অজানিতে তাই বুকুৰ মাজত কলিজাৰ ৰঙা বাকচটোত সোমাই পৰিছিল এখন প্ৰেমৰ চিঠি, মেঘদূত কাব্যৰ দৰে ডাৱৰৰ মাজে মাজে। মাটিৰ প্ৰতিমা মৌন হৈ থকাৰ বাবেই পূজাৰ পাত্ৰী হৈ থাকে। প্ৰতিমাই কথা কোৱা হ'লে মন্দিৰো নাথাকে, পূজাও নাথাকে। সেইবুলি অৰুন্ধতী মৌন হৈ দেৱী হ'ব বিচৰা নাই, পূজাৰ পাত্ৰীও হ'ব খোজা নাই। আনহাতে পলাশো অৰুন্ধতীৰ মৌনতাত বিবুদ্ধিত পৰিছে। কিনো গতানুগতিক প্ৰশ্নটো কৰি নিজকে এজনী ছোৱালীৰ আগত প্ৰথম দৃষ্টিতে সোজা কৰি তুলিলে। মানুহে ব্যতিক্ৰম ভাল পায়, নতুনত্ব দিব পৰা ক্ষমতা থকা ব্যক্তিক মানুহে ভাল পায়। অথচ ইমানখিনি জানিও সি কৰিলে কি? আনৰ মুখত হাঁহি দিয়াতকৈ সি দিলে চিন্তা। এতিয়া তাৰ বাবে উপায় নাই, এৰি দিয়া কাৰ জানো ঘূৰাই আনিব পাৰি। আনহাতে অৰুন্ধতী আৰু পলাশৰ কথা বতৰাক লৈ দূৰত থকা ঘৰখনৰ মানুহখিনি এক উৎকণ্ঠাত আছে। সিদ্ধান্তটো কি হৈছে? দৰাই ছোৱালীক পচন্দ কৰিছে নে নাই? বিয়াখন হ'বগে নে নাই? যদিও সকলোৰে মনত এনেবোৰ প্ৰশ্নকে লৈ ফুৰিছে, তথাপিও কথাবোৰ কোনেও ধৰা নপৰাকৈ পলাশ বৰুৱাৰ লগত অহা বন্ধুজনৰ লগত কথা পাতি আছে যোৰহাট মাজুলীৰ ওপৰত দলং নিৰ্মাণৰ প্ৰসংগ।
কথাবোৰ আমোলা মন্ত্ৰীৰ ৰাতি 8 বজাৰ পাছতো হোৱা আড্ডাত নগৰ পৰিকল্পনাৰ সোণালী সপোনবোৰৰ দৰে হৈছে। কোনো বিষয়ে একে ঠাইতে ৰৈ থকা নাই, নানা বিষয় ওলাইছে। মাকক দৰাঘৰৰ মানুহৰ আগত যি টি কথা উলিয়াবলৈ ঘৰৰ মানুহে হাক দিয়া স্বত্তেও তেখেতে চাবলৈ চিটোতা কোনো নথকাৰ দৰে নিজৰ আঁঠু বিষৰ কথাটো উলিয়ালে। সেই সময়তে হঠাৎ পলাশ খৰধৰকৈ অৰুন্ধতীৰ ওচৰৰ পৰা ওলাই আহিল। ভাগ্য ভাল, মাকৰ কথাবোৰ নুশুনিলে। কিন্তু হ'লে কি হ'ব? পলাশে আহি ঘৰখনৰ মানুহবোৰৰ মাজতো ৰ'বলৈ মন কৰা নাই, আৰু মানুহবোৰে তেওঁ বন্ধুজনৰ লগত পাতি থকা বিষয়বোৰৰ মাজতো সোমাবলৈ মন কৰা নাই। যিটো কথা তাৰ অৱস্থাটো দেখিলেই বুজি পোৱা যায়। হঠাৎ বাহিৰত শুকান আকাশখনত গুৰুংকৈ মেঘৰ গাজনি এটা মাৰিলে। কোনোবাজন উঠি গৈ বাহিৰৰ আকাশখন চাই আহিলে। পশ্চিম আকাশেদি ক'লা ডাৱৰ চলিছে, বৰষুণ হোৱাৰ সম্ভাৱনা। লগে লগে পলাশে বন্ধুজনক উদ্দেশ্য কৰি সৰুকৈ ক'লে, হেৰা যাওঁ ব'লা, বৰষুণ দিলে সমস্যা হ'ব। বন্ধুজনক উদ্দেশ্য কৰি কথাষাৰ ক'লেও ঘৰখনৰ মানুহবোৰে সন্মুখত ক'লা ডাৱৰ লৈ আলহী ওলাই যাব খোজাটো মনে মনে ভাল পোৱা নাই। কিন্তু এই সময়ত দুয়োটা পৰিয়াল বৈবাহিক সম্বন্ধৰ জৰিয়তে জোৰা লগোৱাৰ কথা ভবা হৈছে। সাধাৰণ কাগজতে আঠা নুশুকাওঁতেই টনা আজোৰা কৰিলে এৰাই যায়। তেনেস্থলত এনে মুহূৰ্তত পলাশহঁতৰ নিজৰ চিন্তা চৰ্চাত কোনো ধৰণৰ হকা বাধা নকৰাকৈ ঘৰৰ মানুহ মৌন হৈ থাকিল। হ'লেও পলাশৰ ইমান লৰালৰি অন্তৰালত কিবা এটা আছে যেন ভাৱ এটা ঘৰৰ এইখিনি মানুহে পলাশৰ অৱস্থাটো চাই ভাবি পেলালে। যিটো সন্দেহ পলাশৰ অৱস্থাই সকলোৰে মনত সিঁচি দিছে। কথাবোৰৰ আদিয়ন্ত শেষ নহওঁতেই পুনৰ আৰু এটা গাজনিৰ শব্দ, যিটো শব্দ শুনি মুহূৰ্ততে পলাশহঁত সকলোৰে পৰা বিদায় লৈ ওলাই গ'লগৈ। পিছে এতিয়া বিয়াখন পতা নপতাৰ এই সিদ্ধান্তটো কোনে ক'ব? আলহী যোৱাৰ পাছত ঘৰখন নিজাম পৰিল। আনহাতে অৰুন্ধতীও নিজৰ কোঠাৰ পৰা ওলাই অহা নাই। ঘৰৰ মানুহে অৰুন্ধতীৰ স্থিতি, পলাশৰ ব্যস্ততাই দি যোৱা ইংগিত কিমান বুজি পালে তেওঁলোকেহে জানে। যি কি নহওক, লাজে মানে অকলশৰে বহি থকা অৰুন্ধতীক যেতিয়া ঘৰৰ মানুহে খবৰ কৰিবলৈ গৈ দেখে, তাই হাতত পলাশে দি যোৱা উপহাৰ টোপোলাটো। পলাশে হেনো তাইৰ ওচৰৰ পৰা যাবৰ সময়ত কৈ গৈছিল, এইখন বিয়া এই বহাগতে হ'ব। অৰুন্ধতীৰ ঘৰখনৰ মানুহৰ বাবে দৰকাৰী খবৰ আছিল সেইটোৱেই। বাদ বাকী কথাবোৰ অৰুন্ধতীৰ নিজৰ। আনহাতে বাকীবোৰ কথা বুলিবলৈ অৰুন্ধতীৰ বাবে আছেই বাকী। তাই দেখোন গমেই নেপালে পলাশেনো ক'ত তাইৰ কিমান নম্বৰ কেতিয়া দিলে। হ'লেও তাই আনন্দিত। সেই আনন্দ তাই নিজক লৈ। তাই বুজি পালে তাইৰ দেহাটোত এজন পুৰুষৰ মন জয় কৰিব পৰা ক্ষমতাখিনি আছে, যি দক্ষতাৰ প্ৰমাণপত্ৰ এতিয়া পলাশ বোলা ল'ৰাজনেই। সেই হিচাপত পলাশ নামটো অৰুন্ধতীৰ বাবে তাইৰ যোগ্যতাৰ চাৰ্টিফিকেট। আজি অৰুন্ধতীক চাবলৈ অহা আলহীৰ বাবে পাকঘৰত ইটো সিটো কামত সহায় কৰি দিছিল তাই বান্ধৱী ৰূপাই। ৰূপায়ো বিয়া ঠিক হোৱা ইংগিতটো পাই পাকঘৰৰ পৰা ওলাই আহিল। খবৰটো বহু পৰিমাণে গোপনীয় যদিও কুমটিয়ে মাটিৰ তলেৰে লুকাই গ'লেও ওপৰত চিন ৰৈ যোৱাৰ দৰে কথাটো সিমান গোপন হৈ থকা নাই। সেই ৰূপাই অকলশৰে থকা অৰুন্ধতীক হ'ব লগা দৰাই দি যোৱা উপহাৰটো খুলি চাই সেই উপহাৰ পোৱা শাৰীখনেই তাইৰ মূৰত ওৰণি দি ধুনীয়াজনী লাগিছে অ' বুলি গালত চেপা এটা মাৰিলে। আৰু কোনেও নুশুনাকৈ অৰুন্ধতীক কাণে কাণে মনে মনে সুধিলে, দৰাইটোক কোনখিনিত চিকুট মাৰিলে ক? কথাষাৰত অৰুন্ধতীয়ে হাঁহিব লাগিছিল, কিন্তু হহাৰ বিপৰীতে তাই চাদৰৰ আঁচলটোৱে মুখখন ঢাকি হুকুকাই কান্দি দিলে। কি যে আকৰিজনী, বিয়াৰ দিনা কান্দিবলৈ আছেই। অৰুন্ধতী তেতিয়াও উচুপি আছে। পুনৰ ৰূপাই ক'লে, এৰা, ঠিকেই কৰিছ, যিমান পাৰ কান্দি ল। আজিকালি ছোৱালীবোৰে সকলো কথা জানে। আনকি সেই যে নৈ পাৰৰ নিৰমাই জীয়েক,
নামটো অনু নে বিনু? LP স্কুলত নবীন ছাৰে তাই হাতৰ নখ দেখি যে নাম দিছিল সুপৰ্ণখা, তাইও আনকি বিয়াৰ দিনা কন্দা নাছিল। কাৰণ ওদালগুৰিৰ পৰা অহা ৰ'জলিনা নামৰ বিউটি পাৰ্লাৰ ছোৱালী এজনীয়ে তাইক মেকআপ কৰি দিছিল। তোক কৈছো নহয়, বিয়াৰ দিনা কোনে কয় তাইক সুপৰ্ণখা বুলি? হাইলাক যেন গোসানী। তাইক হেনো কইনা সজাওঁতে কৈ দিছিল, চকুৰ পানী ওলাবলৈ নিদিবা, আইলাইনাৰ লগতে আই শ্বেডো শুকাওঁতে দেৰি লাগে। কথামতেই কাম। তাই নাকান্দিলে। কইনাই নকন্দা দেখি বহুতে মনে মনে হাঁহিলো। আকাশবাণী বাতৰি পঢ়াৰ দৰে ৰূপাই কথাবোৰ কৈ গৈছে যদিও অৰুন্ধতীৰ কোনো প্ৰতিক্ৰিয়া নাই। ৰূপাইয়ে দীঘল ভাষণটো দিছিল। তাই ধেমালি কৰা কথাষাৰত অৰুন্ধতীয়ে কিজানি বেয়াই পালে। নিৰুত্তৰ অৰুন্ধতীক এইবাৰ কথা সলাই সুধিলে, তই ফেচবুক চলাও নেকি? অৰুন্ধতীয়ে মূৰ দুপিয়ালে, মানে চলাই। তেনেহ'লে মই তোক এই সাজত ফটো এখন তুলি দিওঁ, তই আপলোড কৰি দে। অৰুন্ধতীয়ে মূৰ জোকাৰিলে, অৰ্থাৎ নিদিয়ে। তোকতো দৰাই পচন্দ কৰিলে, সেয়েহে উপহাৰটো দি গ'ল। তাই পুনৰ ৰচুপি উঠিল। মুখস্থ নথকা পুৰণৰ নেওতা হেপ ঢুকি ঢুকি পঢ়াৰ দৰে তাই এটা এটাকৈ সৰুকৈ ক'লে, মই ফেচবুকত পোৱা পলাশজন এইজন নহয়।